দুদিন আগত আমাৰ যিটো 62/2022 যিটো হিউমেন ট্ৰেফিকিং কেছৰ সংক্ৰান্ততে ননৈ পাৰাৰ পৰা আৰু এজন ব্যক্তিক আমি ধৰিলোঁ, যাৰ নাম হৈছে আপোনাৰ সোনু মুণ্ডা এলাইজ তুলতুল। আমি তেখেতক ধৰিলোঁ এজন মাইনৰ ভিক্টিমৰ ষ্টেটমেণ্টৰ পৰা আমি এইবিলাক গম পালোঁ যে এই তুলতুল এলাইজ সোনুৱে আপোনাৰ দুজনী ছোৱালী মাইনৰ, নামটো নকওঁ বাৰু, তেখেতৰ মানে এই ননৈ পাৰাৰে হয়, মানে দিল্লীত লৈ যোৱা বুলি স্বীকাৰোক্তি দিছিলে ভিক্টিমে। এই ভিক্টিমৰ স্বীকাৰোক্তিত আমি মানুহজনক আমি পিক আপ কৰিলোঁ। পিক আপ কৰাত তেখেতেও স্বীকাৰ কৰিলে যে তেখেতে দিল্লীত লৈ গৈছে, আৰু কাক দিছে সেইটো আমি তদন্তৰ খাতিৰত আমি নকওঁ, কিন্তু তেখেতে দিল্লীত দুজন মানুহৰ নাম কৈছে, আৰু তেখেতসকলে আকৌ আমাৰ অসমৰে হয়। তাত গৈ সিহঁতি মানে এইটো প্লেচমেণ্টৰ কাম হয়তো কৰে, গতিকে আমি নকওঁ এই তদন্ত খাতিৰত। গতিকে সিহঁতি এই তুলতুলে তাত গৈ এই ছোৱালী দুজনক দিছে বুলি স্বীকাৰোক্তিত কৈছে। সমগ্ৰ আপুনি পানেৰী থানাত আজি বিগত কিছুদিন ধৰি কিন্তু আপোনাৰ বৃহৎ সফল বুলি ক'ব লাগিব। মানৱ সৰবৰাহকাৰী আপোনালোকে উদ্ধাৰ কৰিছে। এতিয়ালৈ কিমানজন কিশোৰী বা কিশোৰ উদ্ধাৰ কৰিলে আৰু কিমানজনক এই গোচৰৰ ক্ষেত্ৰত আটক কৰা হয়? কেছটো প্ৰথমত ইমান ডাঙৰ বুলি ভবা নাছিলোঁ, যে দুজনী ছোৱালী লৈ গৈছে হয়তো আৰু দুজনী উদ্ধাৰ কৰি কেছটো হয়তো ইমানতে সমাপ্ত হ'ব বুলি ভাবিছিলোঁ। কিন্তু তদন্তটোত গৈ থাকোঁতে আৰু বহুত ওলাই আছে। গতিকে তদন্তটোত গৈ পেলাই এতিয়া বৰ্তমান 12জন আছে, আৰু উদ্ধাৰ কৰিবলগীয়া আছে। গতিকে আমি প্লেনিং কৰি আছোঁ, হয়তো আৰু কেইদিনৰ পিছত আৰু আমি 2-3জনমান ছোৱালী আৰু উদ্ধাৰ কৰিব পাৰিম। আৰু প্ৰায় আছামী কেইজনো প্ৰায় ধৰা হৈছে, কিন্তু আৰু এজন আছে আপোনাৰ এইটো অৰুণাচলৰ যিজন ব্যক্তিয়ে এইটো বস্তুটো আপোনাৰ ৰিচিভ কৰে, সেইজনক আমি ধৰিবলৈ আমি ট্ৰেক কৰি আছোঁ। গতিকে নামবিলাক নকওঁ তদন্তৰ খাতিৰত। গতিকে শীঘ্ৰে আমি সেই মানুহজনকো এইটো গ্ৰেপ্তাৰ কৰি এই তদন্তৰ আইনৰ আওতালৈ আনিম বুলি আমি দৃঢ় সংকল্প অসম পুলিচে। বিশেষকৈ আপুনি দুখন থানাৰ দায়িত্ব লৈ আছে, ডিমাকুছিৰ CIৰ দায়িত্বত আপুনি আছে। গতিকে তেনেকুৱা ক্ষেত্ৰত ওদালগুৰি এই বিশেষকৈ পানেৰী বা ডিমাকুছি এলেকাৰ পৰা কিমানজন মানে এতিয়ালৈ সেই ধৰণে আচলতে হিউমেন ট্ৰেফিকিঙত মানে ফচি আছে? এতিয়া এইটো মই তাৰ সংখ্যাটো সঠিককৈ মই ক'ব নোৱাৰিম, কাৰণ এইটো এদিনৰ নহয়, এইটো বহুত দিনীয়া এটা দীঘলীয়াৰ মানে এইটো কি কয়, এইটো প্ৰচেছত গৈ আছে। যিবিলাক মানে ট্ৰেফিকিং কৰি আছে, এইটো আজি একদিনত ইমানটো কাম কৰা নহয়, এইটো বছৰ বছৰ কৰি ধৰি আছে। এই হিষ্ট্ৰীটো আমাৰ ওদালগুৰিত আছে, ডিষ্ট্ৰিক্টত আছে। গতিকে CI হিচাপে মই মোৰ নিজৰ পানেৰী থানাখন আছে, লগতে মই ডিমাকুছিও চাবলগীয়া হয়। গতিকে এই দুখন থানাৰ পৰা মোটামুটি বহুত ল'ৰা ছোৱালী গৈছে। কিছুমান ধৰি লওক নিজৰ ইচ্ছামতে গৈছে, কিছুমান অজানিতে গৈছে, বা কিছুমান এইটো আপোনাৰ এইটো কৰ্মসংস্থাপনৰ কাৰণে এইটো মাইগ্ৰেশ্যনো কৰিছে। ধৰি লওক ইয়াৰ পৰা অন্য ঠাইলৈ গৈ ধৰি লওক বিভিন্ন ধৰণৰ সৰু সুৰা চাকৰি কৰিছে বা লেবাৰ কামো কৰিছে। কিন্তু আমি এইবিলাক ইমানকৈ নাচালেও এই যে জুভিনাইল যিবিলাক সৰু চাইল্ডবিলাকৰ যিবিলাক ল'ৰা ছোৱালী গৈছে, সিহঁতক সেই ল'ৰা ছোৱালীবিলাকক আমি প্ৰথমত টাৰ্গেট কৰিছোঁ, যে এই ল'ৰা ছোৱালীবিলাকক আমি ছাৰ্ভে কৰিছোঁ যে কিমান ল'ৰা ছোৱালী নিজৰ মা দেউতাক নজনাকৈ বা নিজৰ মা দেউতাক গম নোপোৱাকৈ ঘৰৰ পৰা ওলাই অন্য ৰাজ্যলৈ গৈছে। এইটো আমি প্ৰথমত ওলাই ল'ম, তাৰপিছত আমি লাহে লাহে গোটেই প্ৰচেছটো আমি এজনকৈ আমি গোটেই দিবা কৰিম। কি স্বীকাৰোক্তি দিছে বৰ্তমান আজি ধৰা ধৰণে কৈছে, নিজেই তেখেতে স্বীকাৰোক্তি দিছে যে আমাৰ ওচৰত যে তেখেতে টকা লৈছিলে, 10,000 টকা লৈছিলে, আৰু দুজনী ছোৱালী গৈ আপোনাৰ দিল্লীত অমুক জেগাত মানে অমুকক চমজাই দিছে বুলি কৈছে। সেইটো কথাটো মানে তেখেতে নিজেই কৈছে। গতিকে তেখেতে যিটো কৈছে সেইটোৰ ভিত্তিত আমি এতিয়া কৰি আছোঁ। আমি নেক্সট ষ্টেপ আমি ল'ম। এতিয়া টোটেল 8জন হ'ল। এইটো 2জন জুবিনাইল, আগত 7জন আছিলে, আজি দুদিন আগত আকৌ এজন ধৰিলোঁ। আপোনাৰ 8জন হ'ল জুবিনাইল লৈ, আৰু ভিক্টিম